মই যদি কওঁ ভগৱান কৃষ্ণৰ হৃদয় আজিও স্পন্দিত হয়, আপুনি বিশ্বাস কৰিবনে? নমস্কাৰ, মই প্ৰণামী। আজি লৈ আহিছোঁ শ্ৰী জগন্নাথ ধামৰ কিছু ৰহস্যৰ কথা। প্ৰহেলিকা। হিন্দু ধৰ্মত 4 ধামৰ যাত্ৰা কৰাটো বহুত মহত্ব মনা হয়, আৰু তাৰে ভিতৰত উৰিষ্যাৰ পুৰী চহৰৰ উপকূলত অৱস্থিত শ্ৰী জগন্নাথ মন্দিৰ দৰ্শন কৰিব পোৱাটো সৌভাগ্য বুলিব পাৰি। কোৱা হয় যে ভগৱান বিষ্ণুৱে যেতিয়া 4 ধামলৈ যায়, তেতিয়া উত্তৰৰ হিমালয়ত অৱস্থিত বদ্ৰীনাথ ধামত স্নান কৰে, পশ্চিমৰ দ্বাৰিকাত বস্ত্ৰ পৰিধান কৰে, পূবৰ পুৰীত ভোজন কৰে আৰু দক্ষিণৰ ৰামেশ্বৰমত বিশ্ৰাম কৰে। দ্বাপৰ যুগৰ পাছত ভগৱান বিষ্ণু পুৰীত নিবাস কৰিবলৈ ধৰে আৰু তেতিয়াৰ পৰাই জগতৰ নাথ জগন্নাথ হিচাপে জনাজাত হয়। এই মন্দিৰৰ লগত কেইবাটাও ৰহস্য আৰু অলৌকিকতা জড়িত হৈ আছে, যাৰ কোনো বৈজ্ঞানিক কাৰণ নাই। ইতিহাসবিদ, বিজ্ঞানী, আনকি পুৰোহিত আৰু সাধাৰণ মানুহেও ইমান বছৰ এই ৰহস্যবোৰ সমাধানৰ বাবে অশেষ চেষ্টা কৰি আহিছে যদিও এতিয়ালৈকে সেয়া ৰহস্য হৈ আছে। ভগৱান শ্ৰীকৃষ্ণৰ তিৰোধানৰ পাছত তেওঁৰ দেহৰ অন্তিম সংস্কাৰ কৰা হ'ল। সম্পূৰ্ণ শৰীৰ পঞ্চতত্বত বিলীন হৈ গ'ল যদিও তেওঁৰ হৃদয়খন অৰ্থাৎ কলিজাখন জুয়ে পৰা নাছিল আৰু অতি সুৰক্ষিতভাৱে জীৱিত ব্যক্তিৰ হৃদয়ৰ দৰে স্পন্দিত হৈ আছিল। তেওঁৰ হৃদয় আজিও সুৰক্ষিত আৰু স্পন্দিত হৈ আছে, যি ভগৱান জগন্নাথ মন্দিৰৰ কাঠৰ মূৰ্তিৰ ভিতৰত স্থাপিত আৰু স্পন্দিত হৈ আছে। আৰু এই কথা বহুত কম মানুহে জানে। ভগৱান শ্ৰীকৃষ্ণৰ এই হৃদয় অংশক ব্ৰহ্ম পদাৰ্থ বোলা হয়। ভগৱান শ্ৰী জগন্নাথৰ মূৰ্তি নিম কাঠৰ পৰা তৈয়াৰ কৰা হয় আৰু প্ৰত্যেক 12 বছৰৰ মূৰত মহাপ্ৰভুৰ মূৰ্তি সলোৱা হয় আৰু পুৰণি মূৰ্তিৰ পৰা এই ব্ৰহ্ম পদাৰ্থ উলিয়াই নতুন মূৰ্তিত প্ৰতিষ্ঠা কৰা হয়। আৰু সেই সময়ত সম্পূৰ্ণ পুৰী চহৰৰ বিজুলী কাটি দিয়া হয় আৰু আন্ধাৰ হোৱাৰ পাছত সম্পূৰ্ণ মন্দিৰ পৰিসৰ CRPFৰ দ্বাৰা চাৰিওদিশৰ পৰা ঘেৰি দিয়া হয় আৰু সেই সময়ত কোনেও মন্দিৰলৈ যাব নোৱাৰে। মন্দিৰৰ ভিতৰত সম্পূৰ্ণ অন্ধকাৰ থাকে, পূজাৰীৰ চকুত কাপোৰ বন্ধা হয় আৰু হাতত মোজা পিন্ধোৱা হয় আৰু সেই অৱস্থাত পূজাৰীয়ে পুৰণা মূৰ্তিৰ পৰা ব্ৰহ্ম পদাৰ্থ উলিয়াই আনি নতুন মূৰ্তিত সুমুৱাই দিয়ে। আৰু এই ব্ৰহ্ম পদাৰ্থ কি আজিলৈকে কোনেও দেখা নাই বা নাজানে। ইয়াৰ আঁৰত বিশ্বাস কৰে যে কোনোবাই ভুলতেও দেখা পালে তেওঁৰ বিপদ হ'ব আৰু সেয়েহে ৰীতি নীতি কৰাৰ আগতে সম্পূৰ্ণ সাৱধানতা অৱলম্বন কৰা হয়। অৱশ্যে মূৰ্তিটো সলনি কৰা পুৰোহিতে কয় যে যেতিয়াই তেওঁ ব্ৰহ্ম পদাৰ্থবিধ হাতত লৈছিল, তেতিয়া এনে লাগিছিল যেন মূৰ্তিটোৰ ভিতৰত এটা শহাপহু এটাই ধৰফৰাই আছে। আপুনি জানি আচৰিত হ'ব যে এই মন্দিৰৰ ওপৰেৰে কোনো চৰাই বা বিমান উৰি নাযায়। আপুনি যদি আকাশলৈ চায় তেন্তে আপুনি কেতিয়াবা চৰাই উৰি যোৱা বা সৰহ সংখ্যক মন্দিৰৰ চূড়া বা শিখৰতেই চৰাই চিৰিকটি বহি থকা দেখা পাব। কিন্তু পুৰীৰ জগন্নাথ মন্দিৰৰ ক্ষেত্ৰত মন্দিৰৰ গম্বুজৰ ওপৰত এটাও চৰাই দেখা নাযায়। ওপৰেৰে একোৱেই উৰি নাযায়, কোনো প্লেন, আনকি মন্দিৰৰ ওপৰেদি কোনো পক্ষীও বিচৰণ নকৰে। এই ছাইটটো আচলতে ন' ফ্লাই জোন, যিটো কোনো ৰাজ্যিক শক্তি ঘোষণা কৰা নাই, বাট বাই চাম ডিভাইন পাৱাৰ্ছ। আৰু এই ঘটনাৰ কোনো ব্যাখ্যা নাই। ই এতিয়াও এক ৰহস্যৰ আৱৰ্তন। প্ৰতি বছৰে লাখ লাখ তীৰ্থযাত্ৰী এই পবিত্ৰ মন্দিৰলৈ আহে। ৰথযাত্ৰা বা জগন্নাথ পূজাৰ দিনবোৰে সাধাৰণ দিনতকৈ অধিক তীৰ্থযাত্ৰীক আকৰ্ষণ কৰে। দিনটোৰ ওপৰত নিৰ্ভৰ কৰি ৰেকৰ্ডত উল্লেখ আছে যে 2000ৰ পৰা 20,000 ভক্তই মন্দিৰলৈ আহে প্ৰতিদিনে। কিন্তু প্ৰতিদিনে একেই পৰিমাণৰ খাদ্য ৰন্ধা হয়। কিন্তু আশ্চৰ্যজনক কথা হ'ল যে মন্দিৰলৈ যোৱা প্ৰত্যেকজন ভক্তই এই প্ৰসাদ বা ভোগ খাবলৈ পায় আৰু আজিলৈকে কেতিয়াও সেই বিশেষ প্ৰসাদ ভাগৰ নাটনি হোৱা নাই। হাজাৰ হাজাৰ পুৰোহিতে মহাপ্ৰসাদ প্ৰস্তুত কৰে। মন্দিৰৰ ৰন্ধনশালত প্ৰসাদ ৰান্ধিবলৈ মাটিৰ 7টা পাত্ৰ ব্যৱহাৰ কৰা হয় আৰু এই পাত্ৰবোৰ ইটোৰ ওপৰত সিটোকৈ চৌকাত বহুৱাই খৰিৰে জুইত ৰন্ধা হয়। কিন্তু অতি আশ্চৰ্যজনকভাৱে আটাইতকৈ ওপৰৰ পাত্ৰটোৰ প্ৰসাদ বা ভোগ পোনপ্ৰথমে সিজে। জগন্নাথ মন্দিৰৰ 4খন দুৱাৰ আছে আৰু সিংহদ্বাৰ হৈছে মন্দিৰৰ মূল প্ৰৱেশদ্বাৰ। যেতিয়া সিংহদ্বাৰৰ মাজেৰে প্ৰৱেশ কৰা হয় তেতিয়া সাগৰৰ ঢৌৰ শব্দ স্পষ্টকৈ শুনা যায়। কিন্তু মন্দিৰৰ সিংহদ্বাৰেদি প্ৰৱেশ কৰাৰ প্ৰথম খোজৰ পিছতেই সাগৰৰ ঢৌৰ শব্দ নুশুনা হয়। পৌৰাণিক কাহিনী অনুসৰি দেৱী সুভদ্ৰাই মন্দিৰটো শান্তিৰ স্থান হোৱাটো কামনা কৰিছিল আৰু তেওঁ সন্তুষ্ট কৰিবলৈ এই মন্দিৰে সাগৰৰ শব্দকো নিস্তব্ধ কৰি পেলায়। লগতে দিনৰ যি সময়তে নহওক কিয়, আকাশত সূৰ্যটো যি ঠাইতে জিলিকি নাথাকক কিয়, দিনটোৰ কোনো সময়তে মন্দিৰৰ শিখৰৰ ছাঁ মাটিত নপৰে।
এতিয়া যদি সেইটো এটা স্থাপত্য আশ্চৰ্য বা কিবা মিৰাকল সেই কথা অজ্ঞাত জগন্নাথ মন্দিৰৰ ওপৰত থকা পতাকাখন বতাহৰ গতিৰ বিপৰীত দিশত উৰি থাকে 1800 বছৰ পুৰণি পৰম্পৰা অনুসৰি প্ৰতিদিনে এজন পুৰোহিতে 45 মহলীয়া অট্টালিকাৰ সমান ওখ মন্দিৰটোৰ ওপৰত উঠি পতাকা সলনি কৰে আৰু বিশ্বাস কৰা হয় যে এই কৰ্ম যদি এদিনৰ বাবেও এৰি দিয়া হয় তেন্তে 18 বছৰলৈকে মন্দিৰটো বন্ধ হৈ যাব মন্দিৰৰ শিখৰত এটা চক্ৰ আছে সুদৰ্শন চক্ৰ যাৰ ওজন প্ৰায় 1 টন কিন্তু এই চক্ৰটোৰ আমোদজনক কথাটো হ'ল যে পুৰী চহৰৰ যিকোনো কোণৰ পৰাই এই চক্ৰটো দেখা পায় লগতে আটাইতকৈ আচৰিত কথাটো হ'ল যে মন্দিৰৰ শিখৰত থকা সুদৰ্শন চক্ৰ যিকোনো দিশৰ পৰা চালেও চাওতাৰ নিজৰ দিশতে থাকে যেনে এই চক্ৰটো আপোনাৰ ফালে মুখ কৰি আছে আৰু তাতোকৈ ৰহস্যজনক কথা বা প্ৰশ্নটো হ'ল যে দ্বাদশ শতিকাৰ মানুহে ইমান ওখকৈ নিৰ্মাণ কৰা মন্দিৰৰ শিখৰত কেনেকৈ ইমান গধুৰ চক্ৰটো ৰাখিছিল গতিকে কেনে পালে আজিৰ এই ভিডিঅ'টি শ্ৰী জগন্নাথ ধামৰ লগত জড়িত এই কথাবোৰ আপুনি আগতে জানিছিলনে আমাক কমেণ্ট কৰি জনাব আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আমি আগলৈও এনেকুৱা ভিডিঅ' আনি থাকিম তাৰ বাবে চাই থাকিব প্ৰহেলিকা দ্য আনছল্ভড চিক্ৰেটছ